নমস্কাৰ জাতীয়তাবাদৰ উত্থানেৰে মই এটা স্বৰচিত কবিতা এটা ৰচিছোঁ আৰু কবিতাটোৰ শিৰোনাম হৈছে ককাদেউতাৰ চহৰখন। প্ৰাণৰ চেতনা জাগ্ৰত কৰি পুনৰ স্বাধীনতাৰ আলোক নিৰ্ভীত জনগণৰ মুক্তিৰ স্বপ্নত আমি সুখিতৰ ওপৰত শোষণৰ মাত্ৰা ৰোধ কৰা এক কণ্ঠ। আমি নহওঁ কোনো যন্ত্ৰ, আমি হ'ম জীৱন্ত দলিলৰ মন্ত্ৰ। পৰিকল্পিতভাৱে চলি থকা তাহানিৰ ককাদেউতাৰ চহৰখন আজিৰ নব্যৰ নতুন পৰিৱেশৰ লোভত নিয়ন্ত্ৰণ। এয়াও আমাৰ জীৱন্ত দলিলৰ এক স্বাক্ষৰ। এতিয়া প্ৰতিৰোধৰ পৰা প্ৰতিনিধিত্ব এক নতুন যুগৰ আৰম্ভণি। আহিব এপাক বোপাই ককাৰ চহৰখনৰ কেঁচা গল্পবোৰ আৰু বিপ্লৱী মনৰ ভাগ ল'ব। ৰৈ যোৱা কলমটোলৈ তেজাল কেঁকুৰি জুপুৰি বাইটিৰ পৰা নীলা চিয়াহী অলপ আনিব স্বাভিমান সত্তাৰে নাপাহৰিব কিন্তু। বাৰে বাৰে কওঁ উপভোগৰ নামত নিলাম বেইমানি মগজু ধিক। ব্যস্ততাৰ চহৰখনৰ স্বাধীনতা বুজিবলৈ নিষ্পেষিত জনক বাট দেখুওৱা মানুহবোৰ কেঁকুৰিতে হেৰাই যায় এনেকৈ। ধন্যবাদ। নিশ্চয়। তোমাৰ ঘৰ ক'ত?